চাকৰি মানে হৈছে মাটি বিক্ৰী কি কবি মানে না নহয় বাবৈ গাভৰু ছোৱালীজনী মেখেলা পিন্ধি মতালত গৈছে বুলি কৈছে কৃষ্ণ চাই লওক कौन है ये लोग कहाँ से आते हैं চাওকচোন না নহয় গাহৰি ছোৱালীজনী চাচোন গাহৰি ছোৱালীজনী মেখেলা পিন্ধি লমাই আছে কৃষ্ণ গাহৰি ছোৱালী ক'ত গৈছ গাহৰি ছোৱালী এই গাহৰি নহয় কেলা গৈ এয়া গৈ আছো অসম বিখ্যাত ফুলনি বাৰীখনলৈ গৈ আছো অসম বিখ্যাত আহি থাকা মই গৈ থাকো আহি থাকা দেখাই আছো ফুলনি মানে হাগিছা মানে কিয় পাত দিছা পাত দিছা ইমান ধুনীয়া এয়া চব্জি খেতি কৰিছে নানা বিধ খেতি আছে এইফালে কচু আছে ঢেকীয়া আছে নানা ধৰণৰ এয়া কোমোৰা আছে 5.5 বিঘা মান আছে কোমোৰা ইমান ধুনীয়াকৈ লগাইছে আমাৰ এই লগৰীজনীয়া ইমান ধুনীয়াকৈ লগাইছে ইমান ধুনীয়া হৈছে চাই লওক ইমান ধুনীয়া এইফালে কোমোৰা বগাইছে চাইচোন ইমান ধুনীয়া তাৰমানে নকবি বিয়া খাবি এখন একদম কোমোৰা হাঁহে মাহে খাবি ইমান মজা লাগিব এইফালে চাচোন জাতিলাও লাগি আছে নানা ধৰণৰ ইয়াত আহিলে কৈছো নহয় পাগল হৈ যাবি ইফালে কিনো বস্তু লগাইছে আপোনালোকে চাই লোৱা কি লগাইছে চাচোন ইমান ধুনীয়া এইফালে হাঁহি লগাই আছে একদম হাৰমনিয়ামৰ নিচিনা হাৰমনিয়ামৰ ৰছীকেইডালৰ নিচিনা ইমান ধুনীয়া এইফালে তিয়হ আছে 5.5 বিঘা মান একদম কোমোৰা এইফালে লাগি আছে প্ৰায় 90,000 মান কোমোৰা লাগি আছে এইফালে চাচোন ইমান ধুনীয়া কেৰেলা বাৰী এখনো লগাইছে নকবি ইয়ালৈ আহিলে দেখোন পাগল হৈ যাবি ইমান নানা ধৰণৰ খেতি আছে মানে মাই গড কৃষ্ণ প্ৰভু হে কৃষ্ণ ডাঙৰ নাম দেখিছ কৃষ্ণ ডাঙৰ নাম কৃষ্ণ নান বাবু সেই ডাঙৰ নাম কৃষ্ণ পাগল হৈ গৈছো এনেকুৱা খেতি আছে ইমান খেতি কৃষ্ণ সেইফালে চাচোন এইফালে তামোল বাৰীখন গৈ আছো তামোল বাৰীখনৰ ওচৰত আপোনালোকে তামোল খা যদি কোনে তামোল খাই লৈ মোৰ লগতে যাওঁ তামোল খাংগ কৃষ্ণ নান বাবু এইখন কৃষ্ণ দেখিয়ে মোৰ মাথা ঘূৰাই গৈছে ইয়াতে ক'ব নোৱাৰা হৈ গৈছো কৃষ্ণ চাচোন কোমোৰা প্ৰায় 90,000 মান কোমোৰা লাগি আছে একদম এইটো খাবলৈ খুব ভাল হ'ব হাঁহৰ লগত কেলা পুৰা দিবিয়া ইমান মজা লাগিব খাই কৃষ্ণ খাবলৈ মন গৈছিলে আৰু দুষ্টি গুণাব লাগিব ইমান মজা প্ৰায় চবফালে লাগি আছে কোমোৰা একদম কলীয়া আছে কৃষ্ণ মই একদম পাগল হৈ গৈছো আমাৰ অসমৰ বিখ্যাত খেতিয়কজন এইজনে হয় নমস্কাৰ মোৰ নাম কৰণ পাটৰি আৰু মই খেতিৰ লগতে ইউটিউব চেনেল এটা মানে দুটা চলাই আছো আৰু ইউটিউব চেনেলটো মিষ্টাৰ প্ৰণৱজীয়ে কৈ দিব আৰু আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু ভাল ভিডিঅ' পাই থাকিব কেপি ব্লগ বুলি এটা আছে চেনেল আৰু হিটো কি আছে কিল ইন দা বয় মানে এইটো জংগলত দেখাৰ মানে একদম নৰ্থ ইষ্টৰ জেগা দেখিব পাব আপোনালোকে কেনেকৈ মাছ খায় কেনেকৈ গাহৰি খায় কেনেকৈ মানে একদম ভাগৰ লগত যুঁজে এইবিলাক সকলোখিনি দেখিবলৈ পাব মানে ভৱিষ্যতে চাকৰি বাকৰি কৰিম বুলি ভাবিছিলে নেকি নাই প্ৰথমেতো বহুত চাকৰি বিচাৰিছিলো কিন্তু চাকৰিটো এনেকুৱা মানে চাকৰি মানে হৈছে মাটি বিক্ৰী কি কবি মানে এইটো কাৰণে মই চাকৰি বিচাৰি একমান নাঙঠা নিচিনা হৈ গৈছিলো তো টকা পইচা নাইকিয়া গৈছে এখন যদি মানে এটা যদি এডভাৰটাইজ আপুনি মানে যদি এপ্লাই কৰিবলৈ যায় তেতিয়া টকা লাগে 500 টকা মানে ট্ৰেজাৰী চালান কাটিব লাগে সেইফালে কাটিব লাগে তিনি পালে কাটিব লাগে তো এইবিলাক নকৰি যদি আমাৰ যিবিলাক ল'ৰা নিবনুৱা আছে এইবিলাকে যদি খেতি পথাৰ ধৰে মোৰ নিচিনাকৈ মই এতিয়া কৰি আছো বৰ্তমান কচু প্ৰায় 10-12 বিঘা আৰু লগতে কৰি আছো বিলাহী 4 বিঘা কৰিছো আৰু কৰি আছো চাং খেতি কৰি আছো প্ৰায় 3-4 বিঘা মান কোমৰা কৰিছো
জাতিলাও কৰিছো আৰু তো পটলো কৰি আছো। এতিয়া আপোনাক এইটো জনাই দিছো যে আপোনাৰ চেনেলৰ যোগেৰে যিবিলাক নতুন প্ৰজন্ম কালি পৰহি বোলে এটা পুলিচৰ ইণ্টাৰভিউ আছিলে মানে ইণ্টাৰভিউ নহয় চৰি দেই মানে হেৰি আছিলে এইটো কি আছিলে ৰিজাল্ট কেনেকুৱা অনুভৱ কৰিছ মানে সেই ৰিজাল্টটোক লৈ মই এটা কথা ক'ব বিচাৰিছো মানে এই ৰিজাল্টটো যিবিলাক ল'ৰা পাছ কৰিছে যিবিলাক ল'ৰা বেয়া কৰিছে আৰু পাছ কৰা ল'ৰা কেইটাক ইমান নকওঁ মানে সিহঁতেতো এতিয়া মদ চদ খাই একদম গাৰ্লফ্ৰেণ্ড বিলাকৰ লগত বিন্দাছ বাইকত ঘূৰি আছে কিছুমানেতো বিয়াও পাতি দিছে কিছুমানেতো শুইও আছে হয় নাই এইটোকে ক'ব বিচাৰিছো মানে কিছুমানে আকৌ মন ভাগি গৈছে লগৰ বিলাকে পোৱা দেখি এইটোকে তো আপোনাৰ চেনেলৰ যোগেদি মই ক'ব বিচাৰিছো আমাৰ ফুল কুমলীয়া গাভৰু ছোৱালীৰ লগতে ফুল কুমলীয়া মানে যি অকল দেখা ল'ৰা আছে এইবিলাকক ক'ব বিচাৰিছো যে মানে হেৰি ক'ব বিচাৰিছো চাকৰি তাকৰি ইমান টেনচন নকৰিব খালি যদি চাকৰিটো নেফালি হয় একো নাই আৰু পালি হয় ভাল কথা আছিলে গাৰ্লফ্ৰেণ্ডজনী ঘূৰাব পাৰিলে লগতে মানে তোমালোককে কৈছো আৰু বা আপোনালোকক কৈছো ন কাৰণ মোতকৈ সৰু হ'ব পাৰে ডাঙৰ হ'ব পাৰে তো আপোনালোকে হেৰি কৰিব মোৰ নিচিনাকৈ সিহঁতৰ আগত ডাঙৰ ডাঙৰ খেতি কৰিব তো আপোনালোকে কেতিয়াও টেনচন মানে নাইকিয়াকৈ মানে বিন্দাছ গৈ ফুৰিব পাৰিব একদম এখন এখন দামী দামী বাইক চলাব পাৰিব সেইখন কি আছিলে এই ভাবু বাই যে আনিছে একদম নিঞ্জা নে কি আছিলে নিঞ্জা বুলি কৈ যে সেইখন যে অকমত যে আনি পেলাই যে কৰি আছে যে এইখন লৈ ল'ব পাৰে এতিয়া মই সেইখন ল'ম বুলি মই ঠিকাটো কৰি থোৱা আছে আহি আছে বহুত দূৰণিৰ পৰা আহি আছে গম পাওঁ জানো এতিয়া তামোলৰ বাৰী আছে কেইবিঘা আছে ইমান ধুনীয়া ধুনীয়া তামোল লাগি আছে ইয়াত অকমান কম আছে ইয়াত 2 বিঘা আছে আৰু এইফালে ঘৰৰ পিছফালে আৰু 3-4 বিঘা মান আছে তো আপোনালোকক এইটোৱে জনাইছো মই এখন একদম হেভি মানে মই পচনা গাড়ী লৈ আছো এইখন মই কেতিয়াবা চলাই ফুৰো মানে সব দিনা নচলাম নেমু দেখিছো নেমু কেইবিঘা লগাই আছে নেমু লাগিছে নেমু মানে মই বেছি লগা নাই 2-3 বিঘা লগাইছো আৰু যিসকলে মানে আমাৰ ভিডিঅ' বিলাক চাই আছে এইবিলাকে একদম ছাবস্ক্ৰাইবটো দবাই দিবি কোমলকৈ থেপি দিবি আৰু লগতে মানে আমাৰ প্ৰণৱ বাইক ছাপোৰ্ট কৰিবি আৰু মোকো ছাপোৰ্ট কৰিবি কাৰণ ইমান খেতি পথাৰ কৰি পেলাই আৰু খেতি পথাৰ কৰি পেলাই মানে ইউটিউব চেনেলো 2টা চলাইছো আৰু লগতে আমাৰ এটা কেমেৰামেন যিটো কেমেৰামেনৰ ইউটিউব চেনেল এটা আছে কপিলাল ব্লগ আৰু আপোনালোকে এইটোকো গৈ একদম ঘোচাতি মাৰি দিবি লাল বটনটি দবাই দিবি লাইক টি কৰি দিবি শ্বেয়াৰ টি কৰি দিবি যিমান পাৰে হ'ল আছাম নেলাগে গোটেই অল ইণ্ডিয়া মানে আমাৰ ভিডিঅ' বিলাক ভাইৰেল হ'ব লাগে আমাৰ মানে একদম ক'ব নোৱাৰি আমাৰ ভিডিঅ' নিবলৈ লোৱা আছে ন যিবিলাক নিব নোৱাৰা লোৱা আছে এইবিলাকৰ কাৰণে এই ভিডিঅ'টো বেছি বনাইছো মন বিলাক ভাগি নাযায় আৰু খেতি কৰিলে মানে মনৰ ইচ্ছা মতে কৰি থাকিব পাৰিব ন আৰু এটা কথা যিবিলাক ল'ৰা চাকৰি পোৱা নাই খালি ফেল হৈ গৈছে এইবিলাকে আমাক ছাপোৰ্ট কৰক একদম আমি লগত আছো একদম বুজিবলৈ লগত আছো আৰু যদি চাকৰি বাকৰি লাগে মোক এই পথাৰলৈ আহিবি ইয়াতে ধেৰ কাম আছে আপোনালোকক মানে মই 2000 নিব নোৱাৰা মই সমাধা কৰিম য'ত নেকি আমাৰ প্ৰধানমন্ত্ৰী কৰিব নোৱাৰে মুখ্যমন্ত্ৰীও নোৱাৰে তো আমি কৰি দিম মানে দেই আপোনাক কৈ দিছো অলপ খেতিবিলাক দেখাবি নেকি কি কি খেতি কৰিছ হয় নিশ্চয় দেখাম চবকে দেখা আছো আৰু মোৰ খেতিডৰা আপোনালোকক দেখাই আছো আৰু ধুনীয়াকে দেখুৱাই দিয়ক একদম কি কি আছে কি কি নাই বলক এতিয়া আপোনাক লৈ গৈ আছো এইখন বিলাহী কণ চাই লওক এতিয়া বৰ্তমান কুটি পুতি আছো এই বিলাহী কেইটা দেখুৱাই দে মই বিলাহী দৰা মাজত সোমাই আছো দেখাই আছো চবে চাই থাকক আৰু এইটো বোলে পটল খেতি বোলে ইমান মজা হৈছে মোৰ মাথাটো ঘূৰাই গৈছে আৰু দেখি দেখি ঘূৰাই গৈছে এয়া গুমধান খেতি ইয়া হেনো স্কচ কচ কচ হেনো ধুন্দুলি না ধুন্দুলি ধুন্দুলি হেনো